সমীৰে বাৰে বাৰে কি জানিব বিচাৰি আছে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। কিশোৰক আজি দাদাকে বহুত বেছি জোৰ কৰিব আজি তেওঁলোকৰ ঘৰত থাকি যাবলৈ, আৰু সেইটো কথাৰ কাৰণে দাদাকৰ কথাটো আজি ৰাখিবৰ কাৰণে হয়তো আজি কিশোৰে দাদাকৰ লগত থাকিব পাৰে দাদাহঁতৰ ঘৰত, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে জেঠায়েকৰ ওচৰলৈ আহিম বুলি চিন্তা কৰিব। কিন্তু এতিয়া জেঠায়েকে কিশোৰৰ ঘৰ আহি পোৱাত দেৰি হোৱাৰ কাৰণে ৰৈ থাকিব, আৰু ৰৈ থকাৰ কাৰণে এতিয়া বাৰু কিশোৰে ফোন কৰি জেঠায়েকক ক'বনে নে এতিয়া দাদাকৰ কথা নুশুনি দাদাকৰ লগত নাথাকি এতিয়া কিশোৰে জেঠায়েকৰ ওচৰলৈ আহিব ৰাতিয়ে। তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আৰু যোৱাটি খণ্ডত যিহেতু চিমিয়ে মুখেৰে একো নামাতিলে, কিন্তু কিশোৰে তেওঁলোকৰ ঘৰত থকাৰ কথাটোৰ কাৰণে এতিয়া বাৰু চিমিয়ে ভাল পাব নে বেয়া পাব, আৰু আগৰ দৰে এতিয়া চিমিয়ে হৈ থাকিব নে নাথাকে, নে এতিয়া সলনি হব নতুনকৈ চিমিয়ে, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব। বিৰিণাই যে অকলে আশ্ৰমৰ মানুহগৰাকীক লগ ধৰিব, আৰু আশ্ৰমৰ মানুহগৰাকীক লগ ধৰি এতিয়া সমীৰৰ কথা লগতে এতিয়া জীউৰ কথা আলোচনা কৰি থাকিব, যিহেতু এতিয়া জীউক তেওঁলোকৰ ঘৰত এতিয়া ভাল আৰু অনবৰত এতিয়া কাজিয়া পাতি হৈয়ে আছে, আৰু সেইবোৰ কথাৰ কাৰণে সেই মানুহগৰাকীৰ লগত আজি আলোচনা কৰি থাকিব। কিন্তু সেইখিনি সময়তে আজি সমীৰেও বিৰিণাৰ পিছা কৰিব, আৰু বিৰিণাৰ পিছা কৰি আজি গাছ এডালৰ তলত মনে মনে তেওঁলোকৰ কথাবোৰ শুনি থাকিব। আৰু শুনি থকাৰ পিছত এতিয়া সমীৰে সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰে, কিন্তু এতিয়া বাৰু সকলোবোৰ কথা শুনিব পাৰিব নে নোৱাৰে বিৰিণাহঁতৰ, আৰু শুনিবলৈ কি বাকী আছে, আৰু সমীৰে বিয়াৰ আগতে কি কথা জানিব বিচাৰি আছে বিৰিণাক, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হবলগীয়া খণ্ডটি চাবলৈ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।